অকণমান সুবিধা পালে বায়েক ভনীয়েক দুজনী আমি এনেকৈ ঘূৰোঁ হয় নহয়, ইফালৰ পৰা সিফালে যাওঁ। ক'ৰ মানুহ যে ক'ত কেনেকৈ ওলাই ছোৱালী মানুহৰ সঁচাকৈ ছোৱালী মানুহৰ যে ক'ৰ পৰা গৈ ক'ত ওলাওঁগৈ, লগ এৰা এৰি হ'বলগীয়া হয় নহয়। ল'ৰা হোৱা হ'লে ভাল আছিলে। সেইকাৰণে অকণমান সুবিধা পালেই দুইজনী এনেকৈ দোকানলৈ যোৱা, ইটো কৰা সিটো কৰা, অকণমান ফুৰোঁ। আৰু বা আকৌ কেতিয়াকৈ লগ পাম, কিমান দিনৰ মূৰত আহিম হয় নহয়। সকলোকে সুপ্ৰভাত জনালোঁ। আজি যামগৈ আৰু 2 দিন হ'ল। পানীত খোজকাঢ়, অহা বছৰকে মোক ভোট দিবি। তেতিয়া মই ঠিক কৰি দিম নহয়। এতিয়া 3 বছৰ দিন একোৱে কাম নহ'লগৈ চৰকাৰে দিবি। ঠিক কৰি দিম, চাবি হৈ যাব। চাই কাকো ভোট নিদিয়া হয় নাই? সঁচাকৈ দিগদাৰ হৈছে দেই। কিছুমান জেগাত আকৌ বহুত অহা যোৱা কৰিবলৈ সিফালৰ মানুহখিনি এইফালে আহিবলৈ দিগদাৰ হয়। বাৰু এইকণৰ পৰা সেই মানুহখিনি অহা যোৱা এইটো ৰাস্তা যিটো ব'ল গৈ থাক ইমান দিগদাৰ হৈছে মানে 3 বছৰ ইলেকশ্যনৰ এতিয়া দোকানলৈ যাবলৈ এনেকৈ যাবলগীয়া হৈছে। ল'ৰা ছোৱালী একদম পিঠিত বান্ধি এয়া ভূঞা বস্তি চিনামৰা। ইহঁতৰ ঠিকে আছে, এইফালে ৰাস্তা আছে, কিন্তু এইফালে আহিবলৈ দিগদাৰ। এইডোখৰ বোকাই বোকাই আহি এতিয়া বিস্কুট নিবলৈ হয় নহয়।